हेलो फ्रेंड्स, आज आप लोगों ने मैं चलो एकदम ताजा फ्रेश वीडियो, एकदम गरम वीडियो फ्रेश। तो आओ यार, अपने कान में ईयरफोन्स डाल लो। क्या डाल भी लिए? बहुत तेज हो रहा है। फिर से आगे रे। तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। हाय हेलो नमस्कार एंड वेलकम टू बैक माय यूट्यूब चैनल। আপোনালোকে সবে গম পাইছে যে বাইকৰ কাৰৰ মানে যিবিলাক আগতে হৰণ আছিল পপ টেটেড, তো সেইগিলা হৰণ অলপ চেঞ্জ হ'ব ধৰিছে। মানে হৰণবিলাক কেনেকুৱা হ'ব, এতিয়া ঢোলৰ নিচিনা মাত হ'ব আৰু এইফালে পেপা সেনেকুৱা মাত আহিব। তো তাৰ কাৰণে মই এটা স্পেচিয়েলকৈ গুৱাহাটীৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ। তো হৰণটো মোৰ বাইকত লগাম, তো চাই থাকক ভিডিঅ'টো লৈ মজা চাউণ্ড হয়। আৰু যদি কোনোবা লগাব বিচাৰে তো মোক কণ্টেক্ট কৰিব, মই লগাই দিম। তো গাইছ, মই এইটো পুৰা অৰ্ডাৰ কৰি আছোঁ। মই এইটো হৰণ লগাইছোঁ, কালা হৰণটো কথা ভিডিঅ' কৰি বাইকৰ ৰিয়েল হৰণটো এইটো মই এইটো লগাই দিম। তো মানে কেনেকুৱা কালা হৰণ লগাইছোঁ। তো ফাইনালি আমাৰ পুৰা হৰণ লগা হৈ গ'ল। তো ফাইনালি মই এতিয়া সেইটো হৰণটো লগাই দিলোঁ। তো ইয়াৰ চাউণ্ডটো শুনি আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। তো গাইছ, ফাইনেলি মই হৰণটো ফিটিং হৈ গ'ল। তো এতিয়া আপোনালোকক মই চাউণ্ডটো শুনাই আছোঁ, এই হৰণটো মাৰি আছোঁ, চাই থাকক। তো কেনেকুৱা লাগিছে চাউণ্ডটো, ভাল লাগিছে না? আৰু মাৰি দিছোঁ।